নমস্কাৰ, আশা কৰোঁ সকলোৱে ভালে আছে। আৰু এয়া যোৱাকালি আমি জপা থ'বলৈ আহিছিলোঁ আৰু আজি মই ৰাতিপুৱাই দৌৰি মানে মোৰে আচৰিব নাপালোঁ জানেনে। মানে আকৌ বোলে নিব আহিব লাগে জপাটো, কিবাকৈ মেখেলা চাদৰযোৰ মই মেৰ মাৰি লৈছোঁ আৰু জানেনে, জাপিবলৈও মোৰ সময় নহ'ল। এনেকৈ আৰু আমাৰ মহাপুৰুষে মানে আৰু জানেই নহয়, চবৰে মানে কৈছে আৰু মানে মহাপুৰুষে ওলোৱা মানে সেইফালে ৰখি আছে, নহ'লে আৰু গালি দিব। তাৰপিছত আৰু লগালগ ওলাই মেলি আৰু এয়া জপাৰ থ'ব অহা ঘৰত আহি পালোঁ। আমাক ধুনীয়াকৈ খাবলৈ দিলে খোলা চাপৰি পিঠা আৰু আমলেট। আৰু এইফালে আমি আহি পালোঁ এতিয়া কোৱাৰ্টাৰত। এনেকৈ মানে চাকি গছ জ্বলাই মানে দৰা বৰা বুলি কয় আৰু মানে এই জপাটো এনেকৈ দৰা বৰিছে আৰু মানে মাকে আৰু ছোৱালীৰ মাকে। তাৰপিছত আৰু এনেকৈ মানে গোটেইখিনিয়ে উৰুলি দিছে, কিবা দিছে কিবা কিবি আৰু মানে ভিডিঅ' কৰা ফটো উঠা মানে ব্যস্ত আৰু মানে এইটো মানে মই যে ফাৰ্ষ্ট পাইছোঁ এনেকৈ। আৰু মানে আমাৰ ক্ষেত্ৰতো কৰিছিলে, কিন্তু এনেকুৱা মানে বিয়াৰ পিছত মানে মই এইটো মানে জপাটো ফাৰ্ষ্ট আৰু এনেকৈ মানে আমাৰ সোণজনীয়ে ল'ব পাৰিছে আৰু ময়ো আছোঁ বাৰু লগত। আৰু এনেকৈ বাৰু আকৌ শিকিলোঁ মই কিবা কিবি বহুত নজনা কথা শিকিলোঁ আজি। আৰু সোণজনীৰ মানে বিৰাটেই ফূৰ্তি মানে আৰু তাই মানে জপা ল'ব মূৰত, কেনেকুৱা লাগে মা জপাৰ কথা কৈ থাকে আৰু মই মানে তাইক বুজাই থাকোঁ জপা ল'ব লাগে, এনেকৈ তুলনি হ'লে কিবা এনেকৈ। আৰু এয়া ছোৱালীজনীৰ মামীয়েকহঁত মাহীয়েকহঁত গোটেইখিনিয়ে গোট খাইছে আৰু এনেকৈ এয়া জপাটো ইয়াতে টেবুল এখনতে ৰাখি থৈ দিলে। ছোৱালীজনীক এনেকৈ গা ধুৱাই মেলি মানে সেই জপাটোত কিবা নিয়ম কৰে আৰু এইফালে নাম ধৰি আছে আইসকলে। আৰু খোৱা বোৱাত লাগি গ'লোঁ, বিৰাটেই ভোক লাগিছে আৰু বিৰাট টেষ্টি হৈছে, বিশেষকৈ ছাগলী মাংসটো বিৰাট টেষ্টি হৈছে। আৰু এয়া কইনা আজি